আৰু মাত্ৰ মাজত এটা সপ্তাহ আছে তাৰ পাছতে তিনিচুকীয়াত এখন খেল খেলুৱা হ'ব য'ত প্ৰথম পুৰস্কাৰ হিচাপে আছে জেচিবি 3DX Yamaha R15 মাৰুতি সুজুকি সুইফ্ট এছপ্ৰেছো আছে আৰু এই খেলখনৰ কুপন আপোনালোকে 100 টকা কৰি প্ৰতি কুপন ল'ব পাৰিব আৰু লগতে আপুনি 500 টকাত ল'ব পাৰিব 6খন কুপন এই মুহূৰ্তত অফাৰো দি থকা হৈছে য'ত 20খনকৈ পুৰস্কাৰ ৰাখিছে কুপনৰ ওপৰত আৰু বহি প্ৰাইজ আছে 5টাকৈ বহি প্ৰাইজৰ ওপৰত মহিন্দ্ৰা থাৰ এখন আছে য'ত পুৰস্কাৰসমূহ এছপ্ৰেছো আছে জেচিবি 3DX 5ম নম্বৰ পুৰস্কাৰ ৰয়েল এনফিল্ড মাৰুতি সুজুকি আল্টো কেটন মাৰুতি সুজুকি বেলেনো ৱেগনাৰ আপাচি 160 জেচিবি 3DX 11 নম্বৰ পুৰস্কাৰ হিৰো এক্টিভা বাজাজ পালচাৰ মাৰুতি সুজুকি চেলেৰিও মহিন্দ্ৰা বেলেৰো গ্লেমাৰ স্কুটি ই ৰিক্সা হিৰো হোন্ডা বাইক আছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছো উপহাৰসমূহ জেচিবি আছে 3টা মহিন্দ্ৰা থাৰ এখন আছে অসমীয়া বৰগৰা গাঁৱৰ পুৰণি বৰনামঘৰৰ সাহায্যাৰ্থী বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে খদিয়া চাপাখোৱা জিলা তিনিচুকীয়াত আৰু মাত্ৰ এসপ্তাহ আছে মাজত তাৰ পাছতে খেলখন খেলাবলৈ গৈ আছে আপুনি যদি কুপন ল'ম বুলি ভাবিছে তেন্তে স্ক্ৰীন দিয়া নম্বৰত এতিয়া যোগাযোগ কৰি কুপন ল'ব পাৰিব য'ত 3টাকৈ জেচিবি 3DX ৰখা হৈছে